2023 চনত তুমি নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা দিছিলা দিয়াৰ আগতে আমাৰ পৰা ই বুক লৈছিলা সেই ই বুকৰ পৰা পৰীক্ষাত কমন আহিছিল নে নাই জনাবা হয় মই কিতাপখন লৈছিলো আৰু এইখন কিতাপৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত কমন আহিছিল আৰু যিসকলে 2024 চনত নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে সিহঁতক তুমি কি ক'বা আৰু 2024 চনৰ নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা জুন মাহত অনুষ্ঠিত কৰিব ইতিমধ্যে নোটিছ প্ৰকাশ কৰিছে 2024 চনৰ জুন মাহত অনুষ্ঠিত কৰিব এন্ট্ৰেন্স পৰীক্ষা সেই এন্ট্ৰেন্স পৰীক্ষা ফৰ্ম ফিল আপ জুন মাহৰ আগতেই হ'ব যেতিয়াই ফৰ্ম আহিব জনাই দিয়া হ'ব কিন্তু যিসকলে দিব বিচাৰিছে সিহঁতক তুমি এতিয়া কি ক'বা যাতে 2024 চনত এক্সাম দিব বিচাৰিছে তাহতে যদি ভাল ৰিজাল্ট কৰিব খোজে তেনেহলে আপোনালোকে ই বুকখন পঢ়িব আৰু তাৰ লগতে সিলেবাস মতে সেলফ ষ্টাডি কৰিব নিশ্চয় 100% ভাল ৰিজাল্ট কৰিব পাৰিব আপোনালোকে আৰু এখন ই বুক ললে আপোনালোকৰ জিএনএম নাৰ্ছিং মানে এন্ট্ৰেন্স পৰীক্ষাত কামত দিব বেচি নাৰ্ছিং এন্ট্ৰেন্স পৰীক্ষাত কামত দিব আৰু ফাৰ্মাচিষ্ট এন্ট্ৰেন্স পৰীক্ষাত কামত দিব লগতে পেৰামেডিকেল এন্ট্ৰেন্স পৰীক্ষাত কামত দিব এই ভিডিঅ' ডিসক্ৰিপশন বক্সত লিংকটো দিয়া আছে আপোনালোকে এই বুকখন লৈ কিনে আপোনালোকে ষ্টাডি কৰিব পাৰিব